কেনেকে পাৰ কৰো জীৱন হাকো কল্পনাৰ ৰঙেৰে সপোনবোৰ মই আকো সনৱালী শৈশৱ দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিবও নোৱাৰো ধৰি সময়ো নৰখে ৰাখিবও নোৱাৰো ধৰি Excuse me. Masuk. Atas ini. Sini. কথা এটা আছিলে মানে কি হ'ল মোৰ সোমবাৰৰ পৰা শনিবাৰলৈ গোটেইকেইটা গাৰ্লফ্ৰেণ্ড আছে ৰবিবাৰৰ কাৰণে গাৰ্লফ্ৰেণ্ড হ'ব পাৰিবা অনলি চানডে কাৰণে পাৰিবা নেকি পাৰা যদি হৈ যোৱা এই কি বুলি কওঁ এটা কথা আছিল পাৰিম না কথা পাতিব নিশ্চয় বাকী তাৰমানে এটা প্ৰব্লেম হ'ল কি জানানা মোৰ সোমবাৰৰ পৰা শনিবাৰলৈকে গাৰ্লফ্ৰেণ্ড এজনী আছে মানে ৰবিবাৰে নাই পাৰিবা নেকি নহ'বা গাৰ্লফ্ৰেণ্ড শনিবাৰলৈ গাৰ্লফ্ৰেণ্ড আছে হ'লে মানে কি বোলে ৰবিবাৰে নাই ৰবিবাৰে পাৰিবা নেকি গাৰ্লফ্ৰেণ্ড হ'ব কিয় কিয় প্ৰব্লেম আছে নেকি হয় নেকি কি ক'ম আৰু বেলেগ লগ চগ আছে নেকি পতাই দিয়া না সিঙ্গেল আছে না আমি ইও সিঙ্গেল আছে মই সিঙ্গেল আছো তাই অলপ দিনৰ আগতে সিঙ্গেল আছিল এতিয়া নাই তাইও কি কোৱা মনটো বেয়া লাগি গ'ল মই সিঙ্গেল চাই আছো আজি বিজ্ঞা কলেজলৈ আহিলোঁ চাওঁ বুলি এই ইয়াকো বোলো পতাই দিয়া এজনী পতাব পৰা নাই সিঙ্গেল ছোৱালী নাইয়ে আজিকালি কি কোৱা সেইটো হয় এজনী বিচাৰি নেথাকিয়া পাৰা যেতিয়া তোমাৰ বেষ্ট ফ্ৰেণ্ড এটাই তাই গ'লে মই যাওঁ দিয়া তাই গ'লে ঠিক আছে এক মিনিট টাইম হ'ব নেকি মানে কিবা এটা কথা আলোচনা কৰিব লাগিব তাৰমানে মই গুৱাহাটীৰ পৰা আহিলোঁ তাৰমানে মোৰ ইয়াতে চাহ খাওঁতে মোৰ পাৰ্চটো নহয় গ'ল তাৰমানে পাৰ্চটো মাৰি দিলে 30 টকামান হ'ব নেকি দিবলৈ 30 টকা মান হয় যদি বেয়া নাপায় আৰু হ'ব দিয়া আপোনাৰ ক'ত ঘৰ মই ইয়াতে বঙৰা অঁ বঙাৰাত নেকি ক'ত আহিছিলা মই ইয়াত আহিছিলোঁ তাৰমানে এটা কামত আহিছিলোঁ পাঁচটো কোনে গোটাই আকৌ নহয় গ'ল মোবাইলটো বিকি কিনে ঘৰত যাব লাগিব এতিয়া ক'ত কৰে তোমাৰ মোৰ গুৱাহাটী জালুকবাৰী 30 টকা মানত হৈ যাব চাগে যদি বেয়া নাপায় আৰু হ'ব এটাই লৈ যাম নালাগে নেকি 30 টকা দিলেই হ'ব মইতো খুচুৰা নাই ঠিক আছে এই চকীলিং ঘূৰাই দিব পাৰিলোঁ হয় সেই হ'ব দিয়ক নালাগে ঠিক আছে ঠিক আছে ঠিক আছে অ' শুনাচোন হেল্ল' শুনাচোন এক্সকিউজ মি এটা হেল্প লাগিছিল পাৰিবা নেকি কৰিব মানে মই গুৱাহাটীৰ পৰা আহিলোঁ তাৰমানে মানে গুৱাহাটীৰ পাৰ্চটো মানে হেৰাই গ'ল তাৰমানে 30 টকা এটা হ'ব নেকি দিব 30 টকা এটা বেছি নালাগে মই জালুকবাৰীত গ'লে পাই যাম আৰু মই জালুকবাৰীতে ঘৰ হয় যি পাৰে আৰু 20 টকা দিলেও হ'ব ক'ত আহিছিলে আপোনালোক ঠিক আছে থেংক ইউ অঁ শুনাচোন শুনা আমি তাৰমানে আমি প্ৰথম প্ৰেংক ভিডিঅ' বনাই আছোঁ গম পাইছে না প্ৰেংক ভিডিঅ' মানে বুজি পা এই তাত এটা কেমেৰা লাগি আছে গম পাইছা মানুহক তাৰমানে সহায় কৰে না চাইছোঁ আৰু মানে ঠিক আছে পইচাটো নালাগে এইটো লৈ লোৱা এবাৰ কেমেৰাটো হাই দি দিয়া ঠিক আছে বেয়া নাপাবা আৰু